কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আচ্ছা প্ৰেছ ক্লাবত বলে কিবা হৈ আছে আৰু কি হৈ আছে প্ৰেছ ক্লাবত বলকচোন যাওঁ এবাৰ চাওঁ প্ৰধান ৰূপকাৰ আমাৰ শংকৰ শইকীয়া কবি শংকৰ শইকীয়া ডাঙৰীয়াক বাইদেৱে আমন্ত্ৰণ জনাইছিলে মুখ্য আলোচক হিচাপে মই শংকৰ শইকীয়া ডাঙৰীয়াকো মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ গৌতম প্ৰসাদ বৰুৱা ডাঙৰীয়া আমি দীৰ্ঘদিনৰ মূৰত গৌতম প্ৰসাদ বৰুৱা ডাঙৰীয়াক এনেধৰণে অনুষ্ঠানত পাইছোঁ আমি যেতিয়া বাতৰি কাকত পঢ়িবলৈ আৰম্ভ কৰিছোঁ তেতিয়াই আমি গৌতম প্ৰসাদ বৰুৱাৰ স্তম্ভৰেখা আৰু উপন্যাসিক নহয় তেখেত কবি হিচাপেও যোৱা 2 বছৰ তেখেতৰ 2খনকৈ কাব্যগ্ৰন্থ প্ৰকাশ হৈছে এই বছৰ এখন তেখেতৰ কাব্যগ্ৰন্থ প্ৰকাশিত হৈছে তাৰোপৰি তেখেতৰ নিবন্ধৰ সংকলন আছে আমি সকলোৱে জানো যে অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী জনাবলৈ অনুৰোধ জনাইছোঁ বিশিষ্ট কবি আনিছুৰ জামান ডাঙৰীয়া ইয়াৰ পিছত আন এগৰাকী আমন্ত্ৰিত অতিথি হৰপ্ৰিয়া বায়ুপিয়াল বৰগোহাঁই বাইদেউক সম্বৰ্ধনা জনাব লেখিকা সুমিত্ৰা হাজৰিকাই বিশিষ্ট কবি ৰাজীৱ কুমাৰ ফুকন আন এগৰাকী অতিথি আজিৰ এই অনুষ্ঠানৰ মুখ্য আলোচক কবি শংকৰ শইকীয়াক সম্বৰ্ধনা জনাব লেখিকা সুমিত্ৰা হাজৰিকাই কবি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী তেখেতৰ ভাষণ দিবৰ কাৰণে প্ৰথম আজি 12 জানুৱাৰী এটা বিশেষ দিন স্বামী বিবেকানন্দৰ জন্মদিন এখন অনবদ্য উপন্যাস যিগৰাকী ব্যক্তিয়ে উপহাৰ দিছে তেখেত আজি গ্ৰন্থৰ উন্মোচন গৌতম প্ৰসাদ বৰুৱা বিলে নামৰ উপন্যাস যিখন বৰলতাই প্ৰকাশ কৰিছে গতিকে আজি এটা সংযোগ তেখেতক দেখাৰ লগে লগে মোৰ মনত পৰিছে যে সেই উপন্যাসখন পঢ়িছোঁ আৰু পঢ়ি অভিভূত হৈছিলোঁ আৰু আজি তেখেতৰ স্বামী বিবেকানন্দৰ জন্মদিন আৰু এই উপন্যাসৰ লেখক গৌতম প্ৰসাদ বৰুৱা আজি আমাৰ উন্মোচক হিচাপে ইয়াত উপস্থিত আছে এইটো এটা মানে সুন্দৰ সংযোগ বুলি মই বিবেচনা কৰোঁ মই একধৰণৰ অভিনন্দন জনাব আহিছোঁ সমিত্ৰা হাজৰিকাক মই আজি কেইমাহমান আগতে ইতিমধ্যে কৈ গৈছে কমলে কৈ গৈছে যে 2খন গ্ৰন্থ ইয়াত উন্মোচন হৈ গৈছে সমিত্ৰা হাজৰিকাৰ এই উন্মোচনৰ দায়িত্ব মই পালন কৰিছিলোঁ আৰু এখনৰ মই পাতলিও লিখিছিলোঁ তাৰপিছত সমিত্ৰা হাজৰিকাৰ বিষয়ে মই সেইদিনা সভাটো কৈ গৈছোঁ তাৰপিছত পোষ্ট দিছোঁ পাতলি দিছোঁ গতিকে মোৰ ক'ব লগাখিনি সমিত্ৰা হাজৰিকাৰ বিষয়ে মই ইতিমধ্যে কৈ অতাইছোঁ গতিকে আজি মই বিশেষ এই বিষয়ে একো পুনৰাবৃত্তি নকৰোঁ আচলতে মই সঁচাকৈ ক'ব গ'লে মই আন্তৰিকতাৰে মই অভিনন্দন জনাব আহিছোঁ সমিত্ৰা হাজৰিকাক যে এটাৰ পিছত এটা চমক দেখুৱাই আছে আচলতে সমিত্ৰা হাজৰিকাই বেলেগ বেলেগ পৰিচয় আছিলে কিন্তু হঠাতে আৰু বেলেগ বেলেগ পৰিচয়তে গতি কৰি আছিলে কবি হিচাপে কবিতা আমি পঢ়িছোঁ ফেচবুকত কিন্তু হঠাতে যে এখন কবিতাৰ কিতাপ উন্মোচন হ'ব জনাই নাছিল আৰু এইটোতো মোৰ কল্পনাৰ বাহিৰত আছিলে যে সমিত্ৰা হাজৰিকা এদিন চিনেমা পৰিচালনা কৰিব কিন্তু মই কোনোদিনে কল্পনা যে অহা নাছিল কিন্তু এতিয়া দেখিছোঁ তেখেতে স্ক্ৰীন প্লেবোৰে কৰি শেষেই কৰিলে লোকেশ্যন চালে আৰু এতিয়া চিনেমাটো বনাব এই ছোৱালীজনী আমি যেতিয়া যত্নত কৰিবলৈ যাওঁ তেওঁৰ জন্ম তেতিয়া লাহে লাহে দিন বাগৰিলে দুই বহুত পানী গ'ললৈ হঠাৎ দেখিলোঁ এজনী ছোৱালী বেছ স্বাস্থ্যৱতী ৰূপৱতী ওখ ডাঙৰ আৰু তাইৰ নাম কৰিছে খেলৰ ক্ষেত্ৰত দেশত বিদেশত সকলোতে কৰিলে তাৰপিছত আকৌ 10 বছৰ পিছলৈ গুচি যাওঁতে মই তেতিয়া কলিকতাত আজি কলিকতাৰ পৰা মই 47 বছৰ পিছত গুৱাহাটীলৈ উভতি আহিছোঁ থাকিম বুলি অধিকতে সেইবিলাক কথা জানে যে গুৱাহাটীত মই কেতিয়া ইয়াৰ পৰা গৈছিলোঁ 1975 চনত
75 চনত মই আমেৰিকাত পঢ়া শুনাৰ কাৰণে গৈছিলোঁ। তাৰপিছত 76ত ইয়ালৈ ঘূৰি আহি যেতিয়া মই কলিকতালৈ যাওঁ, তেতিয়া তেওঁ বেছ গাভৰু ছোৱালী নাম কৰিছে খেলবোৰত। তাৰ কিছুদিন পিছত কলিকতাত সুমিত্ৰাই আকৌ এবাৰ আহি মোক লগ ধৰিলে। তেওঁ উপন্যাস ওলাইছে, তাৰ কথা ক'ব লাগে, তাতো কৰিলোঁ। এদিনাখন কলিকতাত মই মহাশ্বেতাৰে বুলি তেতিয়া গা বেয়া, মোৰ খবৰ লৈছিল। মই তেখেতৰ ঘৰলৈ যেতিয়া যাওঁ, তেখেতে মোক সুধিছে, তুমি সুমিত্ৰা হাজৰিকা বোলা ছোৱালীজনীক চিনি পোৱা নেকি? তুমি কি চিনতে পারো ওকে? বলে হ্যাঁ, আমি খুব ভালো করে চিনি। সেইবুলি ক'লোঁ। এতিয়া তেওঁৰ কথা শুনি মই আচৰিত হ'লোঁ যে সুমিত্ৰা কথা মহাশ্বেতা দেৱীয়ে কৈছে। মই বলো আপনি কেনেকে দেখলেন? ও মেয়েটি এসেছিল আমার কাছে, হ্যাঁ, ওর কথা শুনে আমি আপ্লুত হয়ে পড়েছি। তার কেইদিনমান পিছত অসম চৰকাৰৰ আটাইতকৈ ভাল যিটো সেই তেতিয়া ৰাছেল ষ্ট্ৰীটত এটা অডিটৰিয়াম আছে, তাত মই এখন নিমন্ত্ৰণ পালোঁ যে সুমিত্ৰা হাজৰিকাৰ এখন উপন্যাস, সেইখন বাংলাও হৈছে আৰু অসমীয়াটো তাত উন্মোচন কৰা হ'ব আৰু উন্মোচন কৰিব মহাশ্বেতা দেৱী। মইতো অবাক, মহাশ্বেতা দেৱী আহিব পাৰিব জানো? তেওঁলোক গা বেয়া, মই খবৰ ল'বলৈ গৈছিলোঁ। তেতিয়া মোক নেকিব আহমেদে ক'লে তেওঁ আহিব বুলি কৈছে, হয়তো আহিব, কাৰণ তেওঁ এনেই আহিম বুলি নকয়, সাধাৰণতে তেওঁ বৰ চিধা কথাৰ মানুহ। আমি চব ক'লোঁ মহাশ্বেতা দেৱী আহিব। মনলৈ আহিছে সুমিত্ৰা হাজৰিকাই কবিতা লিখে, কেনেদৰে লিখে কবিতা? উপন্যাস লিখে, এইষাৰ কথা বহুতে জানে, দেশে দীপান্তৰে নানা কথাকে আদি কৰি, কিন্তু এনেকুৱা এগৰাকী মানুহে কবিতা লিখিব, কিবা মই নিজেও যেন কিবা হজম কৰিব পৰা নাই কথাটো। এনে এটা প্ৰশ্ন অহাটো বৰ আচৰিত কথা নহয়, কাৰণ সাধাৰণ পাঠকৰ মনোজগতত কবি বুলিলে কল্পনাৰ ভাৱ জগতত উটি ভাহি ফুৰা এক ধৰণৰ বিশেষ শ্ৰেণীৰ জীৱ বুলি মানুহে সৰ্বসাধাৰণতে ভাবে। কবি বুলিলে আগতে দীঘল দীঘল চুলি, কাণত এখন এই কবিৰ আৰু একো নাই, এটাই সেই ছবিখন বাঢ়ি আহে। কিন্তু সুমিত্ৰা হাজৰিকাৰ ক্ষেত্ৰত সেই কথাটো নাই। সুমিত্ৰা আচলতে এক সংগ্ৰামী সত্তা। সুমিত্ৰাই কিমান সংগ্ৰাম কৰি আজি এই পৰ্যায়ত পাইছেহি মই জানো, আৰু ময়ো জীৱনত বহুত সংগ্ৰাম কৰিছোঁ। সুমিত্ৰাই যিমান কাম কৰিছে, যেনেকৈ ঘৰুৱা কামেই হওক বা পথাৰ সমাৰৰ কাম কৰি সুমিত্ৰাই এনেকৈ আজি এই পৰ্যায় পাইছেহি। ময়ো গাঁৱৰ ছোৱালী, কুকুত গাঁৱৰ ছোৱালী, আৰু ময়ো ৰুই তুলি কঠীয়া তুলি ধান দাই মৰণা মাৰি সকলো কাম কৰি আজি মই এইটো পৰ্যায়ত পাইছোঁ। বৰ বিশেষ ক'বলগীয়া নাই। সুমিত্ৰা বাইদেৱে মই ভাবোঁ যে ৰাইজৰ লগত কেনেকৈ থাকিব লাগে, ৰাইজৰ হৈ কেনেকৈ আগবাঢ়িব লাগে, ৰাইজৰ বাবে কেনেকৈ মাত মাতিব লাগিব, কাম কৰিব লাগিব, তাৰ কাৰণে উপন্যাস হওক, গল্প হওক বা কবিতা হওক, এইবিলাক এটা আধাৰ হিচাপে গ্ৰহণ কৰিছে বুলি মই ভাবোঁ। এই আধাৰবিলাক লগতে তেওঁৰ প্ৰকৃত যিটো যাত্ৰা, এই যাত্ৰা সদায় গতি কৰিব। খেল জগতৰ পৰা সাহিত্য জগতৰ লগতে, সংগ্ৰামৰ জগতৰ লগতে প্ৰতিটো ক্ষেত্ৰতেই মই ভাবোঁ যে আমি নিজকে অলপ ভুল বজাব লাগিব। অসমৰ একমাত্ৰ সুমিত্ৰা হাজৰিকা এইগৰাকী মহিলা, যিগৰাকী মহিলাই প্ৰতিটো ক্ষেত্ৰতেই ৰাইজৰ পক্ষত থাকে, ৰাইজৰ লগত থাকে, কেতিয়াও ক'তো কাৰো ওচৰত বিবেকক বিসৰ্জন দিয়া নাই, কাৰো ওচৰত বশ্যতা স্বীকাৰ কৰা নাই, এটা শক্তিশালী মহিলা। আৰু মই যে আজি কবিতা যিটো আধাৰ হিচাপে তেখেতে গ্ৰহণ কৰিছে, সেইটো মই অভিনন্দন জনাইছোঁ। মই জাষ্ট 2 মিনিট কম। ইতিমধ্যে সঞ্চালক ডাঙৰীয়াই শক্তিৰ প্ৰাণকাৰ কথা মাজতো উদ্ধি দিলে। তাৰ লগত মই সুমিত্ৰা বাইদেউ কেনেকুৱা এটা কথা ক'ব পাৰোঁ যে নজৰুল ইছলামৰ এটা বিখ্যাত হেৰি আছে, যিমানেই বাটৰ সংকট আহে সিমানেই বৰষুণি বাঢ়ে। বাইদেউ সেইটো ক'ব লাগিব। যোৱা বছৰ তেওঁ মূলাগৰু বঁটা পালে, পোৱা বঁটা ঘোষণা কৰা কিমান বছৰ বাইদেউ হেৰি কৰি কঁকাল ভাগি পৰি থাকিলে। কিন্তু মই ইতিমধ্যে শিৱসাগৰলৈ গ'লোঁ, যে কঁকাল ভগা মানুহজনী কিন্তু বঁটা ল'বলৈ বৰষুণ আহিলে, ক'তো ৰৈ নাথাকে। আৰু ইতিমধ্যে
ভূমিকা এটা কথা কৈছে তেওঁ ঔপন্যাসিকৰ পাছত কবিতা ৰচনা কৰিছে। কিন্তু মই ভাবোঁ সকলো ঔপন্যাসিকে মূলত কবি। আমি যদি মালিক ছাৰৰ চাওঁ, মালিক ছাৰটো গোটেইখিনি কবিতাই বা পঞ্চতন্ত্ৰীৰ যিখিনি উপন্যাস তাতো কাব্যিকতা আছে। গতিকে ঔপন্যাসিক হোৱাৰ পাছত কবি হ'বলৈ বেছি দিগদাৰ নহয়। আৰু সুমিতা বাইদেউৰ এটা কবিতাৰ বৈশিষ্ট্য লক্ষ্য কৰি চমুকে কওঁ যে নৱকান্ত ওলাইছে আপোনাৰ ডক্টৰ মহেন্দ্ৰ প্ৰায় বেন্দৰ শৰ্মাৰ ৰচনাৱলী সম্পাদনা কৰে এটা কথা লিখিছে যে প্ৰায় 1000তকৈ বেছি শব্দ বেন্দৰ শৰ্মাই লিখিছে যাত সংবিধানৰ সন্নিৱিষ্ট হোৱা নাই। মই ভাবোঁ সুমিতা বাইদেউৰ এনেকুৱা কিছুমান গাঁৱলীয়া শব্দ আছে যিবিলাক সন্নিৱিষ্ট হোৱা নাই। লেংগুৱেজ সুমিত্ৰা হাজৰিকা তেখেতৰ জীৱনৰ অভিব্যক্তিৰে লিখা মই ৰাজসাক্ষী হ'ব নোৱাৰোঁ আই উপলব্ধি ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। লেখিকাৰ একাষাৰ এটাই এজন মৰমৰ শ্ৰদ্ধেয় যি মোক আজি হিন্দী ভাষাত ক'বলৈ যে মোক গৌৰৱচন কৰিছে নহয় জানো উৎসাহিত কৰিলে এটা মোৰ শ্ৰদ্ধা। আৰু মোৰ যিসকল গুণগ্ৰাহী উপস্থিত আছে তেখেতসকলৰ মোৰ মৰম আৰু শ্ৰদ্ধা ভোগালী শুভেচ্ছা আৰম্ভ কৰিলোঁ। ক'বলৈ নাই কোনোবাই ক'লেই কেইটামান কথা কৰিব। কবিতা লিখিম বুলি মই কেতিয়াও লিখা নাই। সেইটোৱে হৈছিলে যে 27 মাৰ্চৰ দিনা যোৱা বছৰ মোৰ হঠাতে মই কৰি পেলাই মোৰ ৰাজহাড়ৰ ফ্ৰেকচাৰ হ'ল আৰু ডক্টৰে মোক ক'লে যে 3 মাহ আপুনি লৰচন কৰিব। মইতো 3 মাহ দিন মই 3 মিনিট যিজনী মানুহ বহি থাকিব নোৱাৰোঁ। 3 মিনিট জীৱনত বহা নাই, মই 3 মাহ বহিব লাগিব। আকৌ মই ডাক্তৰক ফোন কৰিলোঁ বোলে নহয় বোলে আপুনি শুনিব লাগিব। এমাহ হোৱাৰ লগে লগে ভনীজনী আছে লগতে মই লৈ গ'লোঁ। মই ক'লোঁ বড়োলৈ কিবা এটা ষ্টুডিঅ'ত বোলে দুখন এই যে 16 আগষ্টৰ দিনা মোৰ নিষেধ দীপান্তৰে নানা কথা বুলি যিখন মোৰ সংকলন আৰু প্ৰেমৰ সীমনা সেই দুখনো মই বস্তাত পাই যিমান মোৰ লিখা বস্তু পঢ়ি আছে উঠি আছোঁ এটা বস্তাত মানে ভৰাই থওঁ। মোৰ নহ'লে জেগাও নাই। সঁচা কথা ক'বলৈ এতিয়া মোৰ ঘৰ অকণমান হৈছে, আগতে মোৰ নাই। মই য'তে ত'তে পাই থওঁ, থওঁ বস্তা এটা ভৰাই থওঁ। আটাই ক'লোঁ চব উলিয়া তই মোক দেখুৱাই দিবি। এনেকৈ সেই দুখন কিতাপ আৰু সেই দুখন কিতাপত মই আজি নাম ল'বই লাগিব। এটা আছে ওলাইয়ে গ'ল নেকি দুৰ্গা প্ৰসাদ হাজৰিকা। মাতি ক'লোঁ বাইদেউ তুমি চোৱাচোন এইখিনি এখন কিতাপ দুখনমান কি হয় উলিওৱাচোন। বাইদেউ আপোনাৰ কেইবাখনো কিতাপ হ'ব। মোৰ কিতাপখন নালাগে, মোৰ পাব্লিচাৰ নাই নহয়, মোৰ কোনো প্ৰকাশ নকৰে। এইবাৰ কথাটো হ'ল কি আজি প্ৰবায়নৰ অমৃত গলিয়ে কিবা উপাধ্যায় বুজিছে ন। তেওঁতো কি মোক মোৰ প্ৰতি দৰ হ'ল মাতি পেলাই মোক ক'লে কবিতাখন উলিয়াই দিম বুলি। আৰু কথা আছে তাৰপিছত মই সেই দুখন আৰু কবিতাখন হ'ল কি 27 মাৰ্চৰ পৰা অকাল মাৰিছে। মই 28 মাৰ্চৰ পৰা বিচনাত গৈ মোবাইলটো লৈ লৈ মোবাইলতে লিখিছোঁ আৰু এই গোটেইবোৰ কবিতা। তাৰ ভিতৰত 5টামান কবিতা জনমভূমি আৰু দৈনিক অসমত ওলোৱা আছে। এটা ভোগ লৈ তোৰ কিবা বুলি এটা আছে আৰু তাৰপিছত ফাগুন গ'লে বুলি এনেকৈ 5টামান কবিতা আছে। বাকীখিনি মই চব বিচনাত গৈ ৰিপুঞ্জয় গৈ দেখি ভিতৰতে মই চকু একেবাৰে নেদেখা হ'ব চকুৱে একেবাৰে নেদেখোঁ চকুৱে কি কৰা যায়। মই তাইক ক'লোঁ দীপ্তি তই দেখিছ নাই মই চকুও নেদেখোঁ উঠিবও নোৱাৰোঁ, তই মোৰে আৰু চকু লাগিব। তাই এইবোৰ কৰি দিলে। তাৰপিছত এতিয়া সেই দুখন হ'ল। তাৰপিছত তাই বৰ দুৰ্ভাগ্য যে বানপানী হওঁতে দেউতাক বানপানী লৈ ঢুকাই থাকিলে। আপোনালোকে চিপাঝাৰত এজন মানুহ যে মৰিছিলে গম পায় নহয় টিভিয়ে বেমাৰ ছোৱালীজনী তাই যাবলগীয়া হ'ল দেউতাক ঢুকোৱাৰ কাৰণে। তাৰপিছত মই কি কৰিম এই কবিতাবোৰ শুনি কিনে দৈনিক লিখি থাকোঁ যিটো মই ক'লোঁ নহয় মোৰ কবি হোৱা লেখিকা হোৱা কিবা হোৱা বাসনা নাই। মোৰ এটাই বাসনা সেইটো হ'ল মোৰ যুদ্ধ মানে বিপ্লৱ বিদ্ৰোহ কৰা। মোৰ য'তেই অন্যায় দেখিছোঁ য'তেই বেয়া কিবা এটা নকৰাকৈ কৈয়ে গৈছে মোক প্ৰথম লগ পাইছে এখন ৰিক্সাত মই চাউলীয়া বেলেগ এখন লৈ আহা সেইবোৰ দেখিছে। এতিয়া মোৰ কবিতা লিখা বা লেখিকা হোৱা এনেকুৱা কোনো বাসনাও নাই মোৰ। মই লিখি গৈছোঁ মোৰ ভিতৰত মোৰ অন্তৰত যিবিলাক শব্দই মোৰ গুজৰি গুমৰি থাকে যি মই ক'ব নোৱাৰোঁ। এফালৰ পৰা কৈ দিব লাগিব গৌতম দাস গৌতম বছৰ বৰতাৰ লগত মোৰ আজি নহয় বহুত দীঘলীয়া অনুভৱ হ'ল। তেওঁ জানে মোক অলপ আগতে ৰাখি গৈছে ভাল পায় মৰম কৰে। তেখেতৰ দাবীতে মই কিবা কিবি লিখি থাকোঁ। তেখেতে ইমান গুৱাহাটী দিল্লীত কলিকতাৰ পৰা আহি ইয়াত থাকি শীতৰ দিনতো নিজে কৈছে তুমি মোক নিবও নালাগে, মই তুমি সময়ৰ 10 মিনিট আগত খোজকাঢ়ি যাওঁ। হয় তেখেতে মিটিঙৰ 10 মিনিট 15 মিনিটৰ আগত পালেহি। গতিকে গৌতম দা এতিয়াও আমাৰ কাৰণে এজন চিৰতৰুণ।
গতিকে গৌতমদাৰ কাৰণে এটা আপোনালোকে সকলোৱে হাত চাপৰি দিব লাগিব। চৌধুৰী তেখেতৰ লগত মোৰ বৰ চেগা চুৰুকে লগ পোৱা বহুত দিন পূৰ্বে তেখেতে লিখিছেও মোৰ সম্পৰ্কত আলাপ বুলি আলোচনা হয় সংগ্ৰামৰ মাজত সাহিত্য বুলি। চৌধুৰী অতি গুণগ্ৰাহী মোৰ আৰু মোক দাবীও কৰিছে তেখেতে আপুনি এখন পূৰ্ণাংগ উপন্যাস দিয়ক উপহাৰ। আৰু আজি যে তেখেতো হাত এখন মাগিছিলে মোৰ কিতাপ উন্মোচন কৰোঁতে, দুখন কিতাপ উন্মোচন কৰোঁতে তেওঁ হাত বেণ্ডেজ এনেকৈ আহি তেওঁ লিখিছোঁ, ফেচবুকতো লিখিছে, তেখেতে প্ৰাথমিকটো লিখিছে আৰু ৰিভিউত লিখিছে, সেই অৱস্থাত পৰিছে। গতিকে মই তেখেতলৈ মোৰ শলাগৰ পৰা আগবঢ়ালোঁ। আনিছ দা কি বুলি কওঁ, তেখেতে সকলো ঘৰুৱা কাম এৰিও আজি হয়তো বাইদেউৰ লগত থাকি ক'বলৈ যোৱা প্লেনো আছিল নেকি মই নাজানো, কিন্তু মই কৈছোঁ যে য'লৈকে যোৱা প্লেন নাথাকক আপোনালোক দুজন আহিব। কিন্তু তেখেত আহি এইখিনি সময় দিলেহি। তেখেতলৈ মোৰ শলাগৰ শৰাই। সৰবে বাইদেউক মোক কি শলাগ জনাম। তেখেত মই আগতেই কৈছোঁ যে ইপিটি দুইজনী বাইদেউ অসুস্থ কিছু পৰিমাণে আহি যে মানুহক বহিলেহি বাইদেউলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। শংকৰ শইকীয়া কি বুলি ক'ম ধন্যবাদ দিম জানো, নিদিওঁ দিয়ক দাবী আছে। আৰু উপস্থিত থকা সদৌদিকে মই মোৰ ফালৰ পৰা শলাগৰ পৰা আগবঢ়ালোঁ, কাৰণ আপোনালোক নাথাকিলে আকৌ এইটো কৰ্ম নহ'লোহেঁতেন ইমান সুকলমে। আৰু ৰাজীৱ ফুকন মোৰ বন্ধুবৰ, বহুত পুৰণা বন্ধু, আমি গৈ শেষ কৰিব নোৱাৰোঁ আমাৰ অতীত। এতিয়া ৰাজীৱ ফুকন আহি এই সঞ্চালনা কৰি যিখিনি সময় দিলে তেখেতক মই অভিনন্দন জনালোঁ। সন্মুখত বহি আছে নীলদা, অতীত ফুকন, মেধি বৰুৱা, সাবিত্ৰীহঁতকে ধৰি সকলোকে মই মোৰ শলাগৰ পৰাই আগবঢ়াইছোঁ। আৰু ভোগালী বিহুটো পূৰ্ণৰূপে উদযাপন কৰক তাৰে কামনাৰে মই শলাগৰ পৰাই আগবঢ়ালোঁ। ধন্যবাদ। মৃত্যুক কেনেকৈ সাহসেৰে আঁকোৱালি ল'ব লাগে ৰাজনীতিকে বিচাৰে। ৰাজনীতিকে সদায় মৃত্যুক গ্লৰিফাই কৰিব বিচাৰে, কিন্তু কবিয়ে বিচাৰে মানুহে কেনেকৈ সাহসেৰে জীয়াই থাকিব লাগে। আমি এই বাৰ্তাৰেই আজিৰ সভা ভংগ কৰিব পাৰোঁ। প্ৰেছ ক্লাবত কি হৈ আছে? প্ৰেছ ক্লাবত উন্মোচন হৈছে কবিতা কিতাপ এখন সুমিত্ৰা হাজৰিকা বাইদেউৰ। তেওঁক সকলোৱে চিনিয়ে পায়, নতুনকৈ পৰিচয় মই দিব নালাগে কি কৰে কাৰণ সকলোৱে জানে তেওঁক। আৰু যিহেতু তেওঁৰ নতুনকৈ কবিতা কিতাপ এখন উন্মোচন হৈছে, কবিতাৰ নাম কিতাপখনৰ নাম হ'ল মই ৰাজসাক্ষী হ'ব নোৱাৰোঁ আই। তো বেটুপাতটো ইমান ধুনীয়া আৰু নামটো খুব ধুনীয়া, মোৰ ভাল লাগিছে। কাৰণ বাৰ কেইবাখনো কিতাপ আছে আগতে, কবিতা কিতাপ তেওঁ এইবাৰ উন্মোচন কৰিছে। তেওঁতো কবিতা লিখিয়ে থাকে, কিন্তু গোটেইবোৰ কবিতা এইখন কিতাপত আপোনালোকে পাব। আৰু মই যিসকলে পঢ়ি ভাল পায় তো এইখন পঢ়িবলৈ নাপাৰিব। ইয়াত কেইবাটাও কবিতা আছে, বহুতকেইটা কবিতা আছে, যিকেইটা কবিতা পঢ়ি ভাল লাগিছে মোৰ, আপোনালোকেও পঢ়িব। তো বাইদেউৰ আহিবলগীয়া আকৌ যি কবিতা বা উপন্যাস, তো আমি আগ্ৰহেৰে বাট চাই ৰ'ম। আৰু যিহেতু এইখন পঢ়িবলৈ নাপাহৰিব, নামটোৱে মোক বিশেষকৈ আকৰ্ষণ কৰিছে, মই ৰাজসাক্ষী হ'ব নোৱাৰোঁ আই। দেন বাই বাই।